নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এনেকৈয়ে বনাইছোঁ গাড়ীৰ পৰাই। নাইট জাৰ্ণি কৰি কলৈ গৈ আছোঁ সকলোবোৰ দেখাই আছোঁ। ভিডিঅ'টো একদম শেষলৈ চাই থাকক। বৰ্তমান বাজে 3টা বাজিব আৰু এতিয়া তো আমি আহিছোঁ ক'ত চাই লওঁ। ভৈৰৱ দা কেনেকুৱা? 3টা বাজিল। জুবিন দাই ভাল পোৱা এতিয়া কাম শেষ কৰি এতিয়া জুবিন ক্ষেত্ৰত জয় জুবিন দা। আমাৰ যোৱা নিশা বাক্সা ডিষ্ট্ৰিক্টৰ সোৱনকাটাত পেণ্ডেল আছিল। তো সোৱনকাটাৰ পৰা আমি এতিয়া অহাকালিৰ পৰা গৈ আছোঁ মৰিগাঁও ন? গৈ আছোঁ আমি মৰিগাঁও ন? আৰু একমাত্ৰ জুবিন ক্ষেত্ৰ নহয় আচলতে জুবিন দাৰ তাত আহিবৰ কাৰণে আমি আজি ৰাতি আহিছোঁ আমি। বহুত ভিৰ। তো আহিলোঁ দাদাক এবাৰ চাম বুলি। দাদা সময় এতিয়া 3টা বাজিছে। আমাৰ শ্ব' আছে কাইলৈৰ পৰা মৰিগাঁও জিলাত, কিন্তু একমাত্ৰ জুবিন দাৰ এই পবিত্ৰ স্থানখিনি চাবৰ কাৰণে এই তৰংগৰ লগত আমি একদম বাক্সা জিলাৰ পৰা আজি ৰাতিয়ে আহিছোঁ। য'ত দিনত আহিলেও হয়, ইয়াত দিনত বহুত ভিৰ থাকে, সেইকাৰণে আহিছোঁ। ইয়াতে আছে আমাৰ জুবিন দা। জয় জুবিন দা। যিহেতু আমাৰ কালিৰ পৰা মৰিগাঁৱত আছে পেণ্ডেল, মৰিগাঁৱত শ্ব' আছে, তো একমাত্ৰ আমি জুবিন ক্ষেত্ৰত আহিবৰ কাৰণে দিনত যিহেতু বহুত মানুহ হয়, মানুহৰ সমাগমৰ কাৰণে আমি সোমাব নোৱাৰোঁ, ভালদৰে চাব নোৱাৰোঁ। তো একমাত্ৰ জুবিন ক্ষেত্ৰত আহিম বুলিয়ে আমি আজি ৰাতি জাৰ্ণি কৰিছোঁ, ভৈৰৱ দা আৰু মই। আচৰিত তৰংগ। জুবিন দাই জীয়াই থাকোঁতে মানুহক যিমান দি গৈছিল, মৰাৰ পিছতো মৰা বুলি ক'ব নোৱাৰোঁ, তথাপিতো যিটো চিৰন্তন সত্য মানিব লাগিব, তেওঁ নাইকিয়া হোৱাৰ পিছতো কিন্তু মানুহক কৰ্মসংস্থাপন দি থৈ গৈছে। কিমানখন দোকান ইয়াত নাইকিয়া হোৱাৰ পিছতো কৰ্মসংস্থাপন দি থৈ গৈছে। এখন দুখন নহয়, শ দোকান আছে, তাৰ পৰা ইয়ালৈ শ দোকান আছে। তো মানুহক যিমান দি থৈ গ'ল, জুবিন দা নাইকিয়া হোৱাৰ পিছতো আমাৰ মনত আমাৰ অন্তৰ সদায় থাকিব। কিন্তু তেওঁ নাইকিয়া হোৱাৰ পিছতো যিটো চিৰন্তন সত্য মানিবলৈ বাধ্য আছে, তেওঁ নাইকিয়া হোৱাৰ পিছতো কিন্তু কিমান দোকান, একদম চকুৰে ঢুকি নোপোৱালৈকে কেৱল দোকান। তেওঁ মৃত্যুৰ পিছতো কিন্তু মানুহক কৰ্মসংস্থাপন দি থৈ গৈছে। জীয়াই থাকোঁতে বহুত দিলে, মৃত্যুৰ পিছতো জীয়াই থাকোঁতে যিমান দিলে আমি কৈ শেষ কৰিব নোৱাৰোঁ। বহুতক বহুত দিলে, বহুত হেল্প কৰিলে, বহুত সহায় কৰিলে।
কিন্তু মৃত্যুৰ পিছতো তেওঁ এনেকৈ কিমানক কৰ্মসংস্থাপন দি দিছে চাওক। ইয়াৰ পৰা এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইটো, ইয়াৰ পৰা এখন দুখনকৈ দোকান এবাৰ আপোনালোকে ভাবক। ইয়াৰ পৰা ক'লে আছে মই এবাৰ আপোনালোকক দেখাই দি আছোঁ। অকল এইখিনিলে নহয়, ইয়ালে তালে, তাৰ পৰা এই দূৰ দূৰণিৰ পৰা ইয়ালে কিমান কৰ্ম সংস্থাপন দিছে, কিমান মানুহক। জয় জুবিন দা, আপুনি যাতে ন্যায় পায় এইটোৱে বিচাৰোঁ আমি। সদায় আহিম আপোনাৰ ওচৰলৈ, যেতিয়াই মন যায় তেতিয়াই আহিম। ইয়াতে ভালে থাকক আপুনি, তাৰে কামনা কৰিছোঁ। জয় জুবিন দা, লাভ ইউ জুবিন দা। এতিয়া আকৌ আমি যাম মৰিগাঁও গৈ আছোঁ। মৰিগাঁৱত অহাকালিৰ পৰা আমাৰ শ্ব' আছে। বৰ্তমান আমি এতিয়া আমাৰ মৰিগাঁৱত য'ত পেণ্ডেল আছে, পেণ্ডেল পাম আৰু বেছি নাই, মোটামুটি 10 কিলোমিটাৰমান আছে। ভিউটো চাওক আপোনালোকে। লোকেশ্যন ঠিকে দেখাইছে নে? পেণ্ডেল পালোঁ আহি আমি। খুৰা মনোহা কিমান আছে আৰু? মনোহা অঁ হয়। In 600 meters, turn left toward National Highway 715A. আচ্ছা ৰাস্তাটো একদম তেনেকৈ চিধা গৈ থাকিব। আচ্ছা আমি থিয়েটাৰ আৰু হয় ঠিক আছে। বৰ্তমান আমি এতিয়া ভৈৰৱ দা আৰু মই পেণ্ডেল পালোঁ আহি। এইটো মৰিগাঁৱৰ য'ত আমাৰ পেণ্ডেল হ'ব এইখন ফিল্ডতে আছে। আজিৰ পৰা 3 নিশা নাট মঞ্চস্থ কৰা হ'ব। আজি প্ৰথম নিশা যিহেতু বন্দী বিধাতা নাটখনি মঞ্চস্থ কৰা হ'ব। আৰু এতিয়া পেণ্ডেলৰ সম্পূৰ্ণ হোৱা নাই, কাৰণ ৰানিঙৰ গাড়ীখিনি এতিয়ালৈ আহি পোৱা নাই। আমি যিহেতু ৰাতিয়ে আহিছিলোঁ জুবিন ক্ষেত্ৰৰ পৰা সোমাই আহিম বুলি, তো জুবিন ক্ষেত্ৰত সোমাই আহিছোঁ বাবে ৰাতিয়ে আহিছিলোঁ আমি। তো ৰাতি আহিছিলোঁ কাৰণে বহুত জল্দি পালোঁ আহি। তো ভৈৰৱ দাও গাড়ীতে আছে। অলপ এতিয়া গাড়ীতে টোপনি মাৰোঁ, কাৰণ ৰাতিটো টোপনি যোৱা নাই। ৰাতিটো এনেকৈ দুয়োতে গান শুনি আহিছোঁ ৰাতিটো। তো ইয়াতে এতিয়া কোনো নাই, কাৰণ ইমান ৰাতিপুৱাই কোন আহিব আৰু। এডভান্সৰ কাম কৰি বৰ্তমান চাগে শুই আছে। এতিয়া ৰানিঙৰ গাড়ী আহি ৰানিঙে পেণ্ডেলৰ কাম কৰিব যিমানখিনি আছে। তো আজি দেৰিকৈ ৰুম লৈ ৰাতি কিমান দৰ্শক হয় গোটেইখিনি দেখাই আছোঁ। ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই থাকিব। তো বৰ্তমান এতিয়া গ্ৰীণ ৰুমত মেকআপ লৈ আছোঁ। আজি যিহেতু প্ৰথম নিশা মৰিগাঁৱত বন্দী বিধাতা নাটখনি মঞ্চস্থ কৰা হ'ব। নাটখনি মঞ্চস্থ কৰাৰ আগত আজি নাটিকাও আছে। বাকীবোৰ এতিয়ালৈ গ্ৰীণ ৰুমলৈ অহা নাই, মানে ইটো বাহিৰত আছে। এতিয়া বৰ্তমান এটা বেল দিলে চাগে, এটা বেল দিলে। তো আজি কিমান দৰ্শক হয় কি গোটেইখিনি দেখাই আছোঁ। চ' শেষলৈ ভিডিঅ'টো চাই থাকিব একদম। বাক্সা ডিষ্ট্ৰিক্টৰ সোৱণকাটাৰ পৰা মৰিগাঁও ডিষ্ট্ৰিক্টৰ মনোহালৈ অহা সম্পূৰ্ণ যাত্ৰাটো এই ভিডিঅ'টোত দেখুওৱা হ'ল। আৰু মনোহাত প্ৰথম নিশা কিমান দৰ্শক হ'ল সকলোখিনি দেখুওৱা হ'ল। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ। জয় আই অসম, জয় জুবিন দা।